মই আজি দেখুৱাম আপোনালোকক মোৰ ছাগলী ফাৰ্ম কৰা মোৰ বৰ্তমান 8 বছৰে হ'ল, কিন্তু মই কম পৰিমাণে আছিল। এতিয়া আছে মোৰ 15টা। বৰ্তমান খাচী আছে 4টা আৰু মাকা আছে 4টা আৰু বাকী সৰু সৰু বাচ্চা আছে। এইবিলাক মই এনেকৈ পাত ইহঁতক আনি পেলাই দি দিওঁ, গছৰ পাত আৰু গুড়াও দিওঁ সন্ধিয়া সময়ত। এবাৰ আবেলি অলপ সময় এৰি দিওঁ, 2 ঘণ্টামানৰ কাৰণে। অলপ বাহিৰত ঘূৰি আকৌ সোমাই আহে। ধুনীয়াকৈ ইহঁতে পাতবোৰ খায়। এই ছাগলী ফাৰ্মৰ পৰা বহুত ইনকাম কৰিব পৰা যায়, সেইকাৰণে ময়ো যাতে অলপ বেছিকৈ পালন কৰিব পাৰোঁ বুলি মই চিষ্টেম বনাইছোঁ। এনেকৈয়ে লাহে লাহেকৈ বাঢ়ি যাব। ছাগলী সোনকালে বংশ বৃদ্ধি হয়। ছাগলীৰ পৰা বহুত টকা ইনকাম কৰিব পৰা যায়। ময়ো বেলেগ একো কাম নোহোৱাৰ কাৰণে ময়ো ফাৰ্ম বনোৱাৰ কাৰণে এনেকুৱা ব্যৱস্থা লৈছোঁ। পৰৱৰ্তী সময়ত মই গঁৰালটো আকৌ অলপ ডেভেলপ কৰিম। বৰ্তমান গাহৰি দেখুৱাই আছোঁ মই আজি আপোনালোকক। মোৰ নিজৰ ঘৰৰ গাহৰি হয়, চাই লওক। বৰ্তমান 6টা গাহৰি আছে, মাইকা এটা আছে। এইটো চাই লওক, মাইকাটো 3টা পোৱালি মাত্ৰ আছে ইয়াৰে। মাইকাৰ কাৰণে ৰেডি কৰি আছে, মাইকা বনাই।